হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু ছেকেণ্ড চেনেল হস্তি ভাই মই এতিয়া আহি পাই গ'লোঁ গড়মাৰাগড়ৰ ফিল্ডত। ইয়াত বনোৱা হৈছে ভেলাঘৰ আৰু ইয়াত অসম লাইভ 24 আয়োজন কৰিছে। ইয়াত আহিব গীতালী বাইদেউ আৰু হিয়ামেধি বাইদেউ আৰু অন্যান্য বহুত শিল্পী আহিব, কিন্তু বহুত শিল্পী আহিব। আপোনালোকে চাওক, শেষৰলৈকে চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে আৰু আপোনালোকে উপভোগ কৰিব পাব। এয়া চাওক, পূৰা বনোৱা হৈ গৈছে, বৰ্তমান অ'কে হৈ গৈছে। ইয়াত আহিব বহুতো মানুহ আহিব, এতিয়া আহি আছে লাহে লাহে, এটা দুটাকৈ আহি আছে মানুহ। আৰু মই ভিডিঅ'টো বহুত দীঘল হ'ব, শ্বৰ্টকৈ দেখাম আপোনালোকক। লাইক কমেণ্ট এটা কৰি দিব আৰু। অসম লাইভ 24 গোটেই ৰাইজে চাই আছে, গতিকে আপোনালোকে চিঞৰটো মাৰি দিলে গম পাব যে আমি তেজপুৰত আছো বুলি। এতিয়া গান গাই ভাল লাগিব, তে বিহুৰে আৰম্ভ কৰিব লাগিব নেকি? সকলো কিন্তু নাচিবনে নাই সেইটো কম, নাচিলেহে বিহু গাই ভাল লাগিব মোৰ। যিহেতু তেজপুৰৰ জীয়ৰী, তেজপুৰৰ এটি গীত কৃষ্ণমণি চুতীয়াদাই মোৰ কাৰণে এটি গীত লিখিছিলে তেজপুৰৰ জীয়ৰী হৈ, গতিকে সেই গীতটি শুনাও নেকি? বঢ়িয়া।
নাচিবলৈকে হয়নে সময়তে চোৰৰ জীয়ৰী গীতে তাতে উশাহী ৰুধনত শ্ৰীমন চাৰিঠি সময়তে চোৰৰ জীয়ৰী গীতে তাতে উশাহী ৰুধনত শ্ৰীমন চাৰিঠি এয়া গাহৰি পুৰি আছে আৰু সেইফালে পিঠা বনাই আছে আমি সকলোৰে সোৱাদ ল'ম ইফালে ভোজ ভাত আমাৰ বাবে সাজু কৰা হৈছে ভোজ ভাতো খাম আৰু মই গীতালিবাৰ পৰা জানিব বিচাৰিছোঁ গীতালিবা যিহেতু নতুন বছৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা দিয়াৰ লগতে আজি উৰুকাৰ নিশাও তোমালৈ ভোগালীৰ অনেক অযুত শুভকামনা থাকিল আৰু নতুন বছৰৰ লগতে এই ভোগালী বিহুৰ উপলক্ষে কিবা নতুন পৰিকল্পনা মই মাঘৰ বিহুৰ আগে আগে প্ৰতিবাৰে নামদাঙৰ মোৰ যিটো ছিৰিজ বিহু এলবামৰ সেই নামদাঙৰ এটি গীত আগতে এলবাম হিচাপে 6টা 4টা এনেকৈ ধৰণে ৰিলিজ কৰিছিলোঁ কিন্তু পৰিস্থিতি বৰ বেলেগ হৈ আহিলে সকলোৱে জানে সেইটো নতুনকৈ কোৱা কথা নহয় সেই পৰিস্থিতি তথাপিতো চাই ৰাইজৰ পৰা যিহেতু মৰম আৰু আশীৰ্বাদটো পাই থাকোঁ গতিকে ৰাইজে বিচাৰে যে গীতালি নামদাংখন কিবা কৰিলানে গান ওলাবানে আৰু প্ৰায় মেছেজবোৰ ৰাইজৰ পৰা পাওঁ মোক ভাল পোৱা মানুহখিনিয়ে প্ৰায় মোৰ পৰা গান বিচাৰি থাকে বিহু শুনিব বিচাৰি থাকে গতিকে প্ৰতি বছৰে নামদাঙক এইবাৰো ৰাইজৰ আগত আগবঢ়াই দিছোঁ আৰু বিৰাট ধুনীয়াকৈ ৰাইজে আদৰি লৈছে যেনেকৈ আগৰবাৰ আদৰি লৈছে এইবাৰো আদৰি লৈছে ভাল লাগে কাৰণ আৰু কিছুমান পৰিকল্পনা কৰি থৈছোঁ যদি পৰিস্থিতি ভাল হয় গোটেই পৰিৱেশটো ভাল হয় আকৌ সেই একেই উদ্যমেৰে ৰাইজৰ সন্মুখলৈও যাম আৰু ৰাইজক গীত শুনাম নাচিম গাম